নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকে চাই আছে আৰিফ টেকনিক্যাল ইউটিউব চেনেল। আজি মই আপোনালোকৰ লগত আধাৰৰ বিষয়ে কথা পাতিম। কথাটো হ'ল যে মই শুনা পাইছোঁ যে 1947ত কল কৰি কিনে আধাৰ কাৰ্ডত নাম ঠিকনা ভুল হৈ থাকিলে কল কৰি কিনে শুধৰাই ল'ব পাৰি। নিশ্চয় আপোনালোকে কথাটো অকল মোৰ মুখতেই শুনা নাই, আৰু ক'ৰবাত চাগে শুনিছে, কিছুমান ভিডিঅ'টো চাগে চাইছে। আমি নাজানো কথাটো কিমান দূৰ সত্য, গতিকে মই 1947ত কল কৰিছিলোঁ, তাৰ পৰা মোক কি কৈছে, মোৰ ইয়াত অডিঅ' ক্লিপ আছে, মই আপোনালোকক এবাৰ শুনাই লৈছোঁ আৰু আপোনালোকেও এবাৰ শুনি লওক। মই আপোনাক কিদৰে সহায় কৰিব পাৰোঁ? হয়, নমস্কাৰ বাইদেউ। হয়, নমস্কাৰ। বাইদেউ মানে মই কল কৰিছোঁ এটা কথা সুধিবৰ কাৰণে। কথাটো হৈছে যে মই শুনা পাইছোঁ যে 1947ত ফোন কৰি কিনে যদি আধাৰ কাৰ্ডত ডিটেইলছ নাম ঠিকনা এনেকুৱা যদি ভুল থাকে তেনেহ'লে এইটো নম্বৰত কল কৰি কিনে শুধৰাই ল'ব পাৰি। কথাটো সঁচা নেকি? ক্ষমা কৰিব, এই বিষয়ে আমাৰ ওচৰত কোনো ধৰণৰ আপডেট নাই। নিশ্চয় আপোনালোকে শুনিলে যে তাৰ পৰা কি কৈছে। তাত কল কৰিলে আৰু এটা কথা আধাৰৰ পৰা পোষ্ট কৰিছে যে কল 1947 to get details of the acceptable documents for other enrollment or update. The list is also available online at. ইয়াত কৈছে যে আপোনালোকে 1947ত কল কৰি কিনে সুধিব পাৰে যে নতুনকৈ আধাৰ এনৰোলমেণ্ট কৰিব হ'লে কি কি ডকুমেণ্ট গ্ৰহণযোগ্য হ'ব। এইবুলি কৈছে। তলতো লিখা আছে to know the acceptable documents required for other enrollment or update. অৰ্থাৎ আপুনি নতুনকৈ আধাৰ এনৰোলমেণ্ট কৰিব হ'লে কি কি ডকুমেণ্ট আপোনাৰ গ্ৰহণযোগ্য হ'ব সেইটোৱেই কৈছে। গতিকে আপোনালোকে এইটো সুধিব পাৰে 1947ত কল কৰি। নিশ্চয় আপোনালোকে শুনিলে যে তাৰ পৰা কি কৈছে। তাত কল কৰিলে আধাৰ কাৰ্ড নতুনকৈ বনাবলৈ হ'লে কি কি ডকুমেণ্টৰ প্ৰয়োজন হয় যদি আপুনি নাজানে, তাত কল কৰি কিনে সুধিলে আপুনি তাৰ পৰা জানি ল'ব পাৰিব। আৰু যদি আপুনি কল কৰি কিনে কয় যে মোৰ মোবাইল নম্বৰটো তাত ৰেজিষ্টাৰ নাই বা লিংক হৈ থকা নাই, বা মোৰ নাম বয়স ঠিকনা এইবিলাক ভুল আছে, যদি আপোনালোকে কয় যে মোৰ এইবিলাক শুধৰণি কৰি দিয়ক, একদম মিছা কথা, এইটো কেতিয়াও নহয়। তাত সিহঁতে এনেকুৱা তথ্য আপোনালোকক শুধৰণি কৰি দিব নোৱাৰে। এইটো অকল যদি আপোনালোকৰ গাঁৱত ক'ৰবাত যদি আধাৰ কেন্দ্ৰ আছে, তাত আপোনালোকে ডকুমেণ্ট লৈ আপোনাৰ নাম ঠিকনা কাৰেকশ্যন দি দিলেই আপোনাৰ কামটো হৈ যাব। নিশ্চয় আপোনালোকে ভিডিঅ'টো চাই ভাল পালে বা মোৰ কথাকেইটা শুনি ভাল পালে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি থ'ব, কাৰণ মই এনেকুৱা ভিডিঅ' প্ৰায় আপলোড কৰি থাকিম আৰু প্ৰায় আপলোড কৰি থাকোঁ। গতিকে যদি আপোনালোকে ছাবস্ক্ৰাইব কৰি নথয় তেতিয়াহ'লে আপোনালোকে মই কেতিয়াবা এনেকুৱা ভিডিঅ' আপলোড দি দিম, আপোনালোকে নাপাব। সকলোৰে ফাৰ্ষ্টত পাবলৈ, আগত পাবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।